শ্ৰদ্ধা জনাইছোঁ আৰু আদৰণি জনাইছোঁ প্ৰাগ নিউজৰ সকলো কৰ্মকৰ্তা আপোনাকো আমি আদৰণি জনাইছোঁ অনুষ্ঠানলৈ এটা অতি সময় উপযোগী আৰু প্ৰাসংগিক এটা অনুষ্ঠান আপোনালোকে কৰিছে যিটো অনুষ্ঠানত এখন বাস্তৱ প্ৰতিচ্ছবি নিশ্চিতভাৱে ৰাইজে গম পাব অসমৰ উন্নয়নৰ এখন বাস্তৱ প্ৰতিচ্ছবি আমি আৰু সকলো ইয়াতে অংশগ্ৰহণ কৰা দল সংগঠন বিভিন্ন ৰাজনৈতিক দলৰ সকলো কৰ্মকৰ্তালৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ যিহেতু এইটো এটা ডিবেট আমি নিশ্চয় যুক্তি সহকাৰে যুক্তিযুক্ততাৰে কথাখিনি আগবঢ়াব লাগিব আমি যাতে পৰিৱেশটোৰ প্ৰতি অলপ লক্ষ্য ৰাখি সকলোৱে কথাখিনি আগবঢ়াওঁ এইবাৰ কিয় ভোট দিব বিজেপি চৰকাৰক অভাৰঅল গোটেই কথাখিনি অসমৰ জনসাধাৰণে ইতিমধ্যে বুজি উঠিছে যে অসমীয়া জাতি মাটি ভেটিৰ অস্তিত্বৰ বিষয়টো অসমীয়া মানুহে অতি সংবেদনশীলতাৰে গ্ৰহণ কৰিছে তাৰপাছত আৰু আজিৰ তাৰিখত এটা যুদ্ধই ধৰি লওক কি কয় অসমত বেছিকৈ গ্ৰাস কৰি উঠিছে আৰু এইটো মানুহৰ অন্তৰাত্মাৰ এটা আহ্বান সেইটো হৈছে মিয়া সভ্যতা আৰু হিন্দু সভ্যতা অৰ্থাৎ আজি অসমীয়া জাতীয় জীৱনৰ যি অস্তিত্বৰ মানে বিষয়টো আহিছে তেতিয়া আমি গম পাওঁ যে অবৈধ প্ৰব্ৰজনকাৰী যা মিয়াৰ ধৰি লওক যিটো উৎপাত বুলিয়ে কৈছোঁ বা তেওঁলোকৰ যি কৰ্মকাণ্ডই অসমীয়া জাতিটোক ভৱিষ্যত দিনত কি কয় এটা শংকালৈ ঠেলি দিছে গতিকে আমি প্ৰত্যেকেই সেই বিষয়টোত আমি কিন্তু সংবেদনশীল বিভিন্ন জাতীয় সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানেও এই বিষয়টোক লৈ অতি মানে সংবেদনশীল হৈছে আৰু তেওঁলোকে ধৰি লওক কি কয় নিজৰ মত প্ৰকাশ কৰিছে এতিয়া কথাটো কি হ'ল যে উন্নয়নৰ কথাটো আমি ধৰি লওক কি কয় ৰাইজে গম পাইছে যে উন্নয়ন সৰ্বস্তৰৰ উন্নয়ন অব্যাহত আছে অসমত আৰু অসমখনক আজিৰ তাৰিখত যেনেধৰণে আগুৱাই লৈ যাবলৈ এইখন চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত সম্ভৱ হৈছে এই উন্নয়নে সকলো স্তৰৰ জনতাক মানে হৃদয় স্পৰ্শ কৰিছে আৰু সকলো স্তৰৰ জনতা আত্মসন্তোষে জীৱন যাপন কৰিছে মই বিজেপি প্ৰতিনিধিগৰাকীক দুটা কথা ক'ব বিচাৰিছোঁ আৰু সমগ্ৰ অসমৰ ৰাইজক তেখেতে প্ৰথম নিজকে অসমীয়া বুলি পৰিচয় দিছে তাত অসমীয়াততো আমি হিন্দু সভ্যতা আৰু মিয়া সভ্যতা আমি দেখা নাই আমি প্ৰথমতে যিসকল আছোঁ ইয়াত উপবিষ্ট হৈছোঁ সকলোৱে আমি নিজকে অসমীয়া বুলি পৰিচয় দিওঁ ধৰ্ম আমাত আমি মাত্ৰ আমি নামঘৰত মন্দিৰ মছজিদ গীৰ্জাত আমি তাত ব্যৱহাৰ কৰোঁ যে আমি উপাৰ্জনৰ ওপৰত আমি প্ৰাৰ্থনা এটা জনাওঁ গতিকে অসমীয়া বুলি যদি প্ৰথম চিনাকি দিছে তেতিয়াহ'লে প্ৰথম আপুনি অসমীয়া বুলি কওক হিন্দু আৰু মিয়া সভ্যতা আমাৰ নাই দ্বিতীয়তে আপোনাক কথা ক'ব বিচাৰোঁ উন্নয়নৰ ধাৰা কথা মই বুজি নাপাওঁ তেওঁলোকে কেনেকুৱা উন্নয়ন ধাৰা কৰিছে য'ত কংগ্ৰেছে 10,000 কোটি টকাৰ ধাৰ দি থৈ যাওঁতে বৰ্তমান মুখ্যমন্ত্ৰী তেওঁ তেতিয়া বিত্তমন্ত্ৰী আছিল তেওঁ কৈছে যে আমি উন্নয়ন ধাৰা তেতিয়াহে কৰিম যেতিয়া 10,000 কোটি টকা কংগ্ৰেছে আমাক দিয়া ধাৰটো আমি মাৰিম বৰ্তমান এতিয়া ৰেট কিমান আপুনিও জানে মই ক'বলগীয়া নহয় সকলো ৰাইজে জানে 2 লাখ প্ৰায় এতিয়া চাগে 2,32,000 কোটি টকামান হ'ব আপুনি কেগেও ৰিপৰ্ট দি থৈ গৈছে যে আপুনি GSP দি কিমান পাৰ্চেণ্ট আপুনি লোন ল'ব পাৰে আপুনি এজন সাধাৰণ মানুহ হিচাপেও আপুনি যেতিয়া লোন ল'ব যায় বা যিকোনো এটা ঋণ ল'ব যায় আপোনাৰ চিভিল স্ক'ৰ চোৱা হয় যে আপুনি এজন মানুহ 6 লাখ টকা যদি বছৰেকীয়া ইনকাম তেওঁ কিমান পাৰ্চেণ্টলৈকে তেওঁ লোন দিব পাৰে কাৰণ তেওঁ পৰিয়াল চলিব লাগিব তেওঁ ঘৰ চলিব লাগিব অন্যান্য মেডিকেল খৰচ এক্সপেণ্ডিচাৰ আছে ঠিক তেনেকৈ চৰকাৰখনো তেনেকুৱা ধৰণৰে কথা যে চৰকাৰ এখনৰ অন্যান্য এক্সপেণ্ডিচাৰ আছে সেই এক্সপেণ্ডিচাৰ কিমান শতাংশলৈকে লোন দিব পাৰিব সেইটো কেগে ৰিপৰ্ট দি থৈ গৈছে ইভেন এতিয়া কেইদিনমান আগতে RBIটো দি থৈ গৈছে আপুনি আচৰিত পাব যে এইবাৰ যিটো ৰিপৰ্ট আছে কেগে আৰু RBI ৰিপৰ্ট অসমে প্ৰায় 35% ওচৰা-ওচৰি বৰ্তমানলৈকে 35% GSP দি তেওঁলোকে অলমষ্ট লোন ল'লে তাৰমানে তেওঁলোকে চেচুৱেশ্যন পইণ্ট অলৰেডি আহিলে 1 টকাৰ তেওঁ 2026 পাছত যদি তেওঁলোকে পুনৰ চৰকাৰ গঠন কৰিবলগীয়া হয় তেওঁলোকে 1 টকাৰ ঋণ নাপায় মই আপোনালোকক আজি কৈ থলোঁ আৰু যেতিয়া ঋণ তেওঁলোকে আৰু নাপাব 2026 পাছত তেওঁলোকে উন্নয়ন বাদ দিয়ক না আপুনি চৰকাৰী দৰমহাই দিব নোৱাৰিব এই পৰিৱেশ আপোনালোকে আহি আছে অসমৰ ৰাইজে বুজক যে ধাৰ লৈ উন্নয়ন কৰাটো নহয় ধাৰ লৈ প্ৰডাক্টিভিটি কাম কৰক তেওঁলোকে আজি যে যিমানখিনি টকা লোন ল'লে তেওঁলোকে আজিলৈকে এখন শ্বেতপত্ৰ দিলেনে যে তেওঁলোকে সেই টকাৰে কিমানখিনি প্ৰডাক্টিভিটি কাম লগালে তেওঁলোকে কিমানটা ইণ্ডাষ্ট্ৰি তেওঁলোকে বনালে তেওঁলোকে সেই বেনিফিচিয়াৰী যিসকলক টকা দিলে তেওঁলোকে কৈ আছে যে লাখপতি বাইদেউ মই আজিলৈকে নাজানো যে 10,000 টকা দি কিনি যদি 90,000 টকা যদি ছাৰপ্লাছ হয় মই তেনেকুৱা ইনভেষ্টমেণ্ট কৰিব বিচাৰিছোঁ নিশ্চয় ধন্যবাদ মই খুব সহজ ভাষাত ক'ম মই আপোনাৰ মেথামেটিক্সলৈ নাযাওঁ GSTলৈ নাযাওঁ কি কাৰণে ভোট দিব বিজেপি দলটো হ'ল জনগোষ্ঠীয় বিৰোধী এটা দল মই এক্সাম্পল দিব বিচাৰোঁ সকলোকে আৰম্ভ হ'ল 2016 নয়ন সোণোৱাল আছিলে সোণোৱাল সম্প্ৰদায়ৰ কছাৰী মানুহ তেখেতক ফ্ৰেণ্ডলি খেলাই হৰালে কিয় হৰালে তেখেতক ক'ত এডজাষ্ট কৰিলে 2021 চনত সৰ্বানন্দ সোণোৱাল কি বেয়া আছিলে কিয় আঁতৰালে আজি কি পৰিস্থিতিত সিদিনা কাৰ্বি আংলঙত জনগোষ্ঠীয় মানুহক গো বেক ক'লে বহিৰাগত কি পদক্ষেপ ল'লে
অসমৰ ৰাইজে বুজি পোৱা হৈছে যে বিজেপি দলটো জনগোষ্ঠী বিৰোধী দল, অসমীয়া খিলঞ্জীয়া বিৰোধী দল। আৰু সেইবাবে মই জানো সজাগ নাগৰিকে এইবাৰ কিন্তু বিজেপিক আপোনাৰ ভোট নিদিয়ে। ভয়ত মানে আপোনাৰ আঁচনিৰ ভয়ত, আঁচনি নোপোৱা ভয়ত মনে মনে আছে। কিন্তু যোনটো ৱেভ, যোনটো ইনাৰ ৱেভ বুলি কয়, সাগৰৰ ঢৌ ওপৰত বেলেগ, ৱেভটো বেলেগ, কিন্তু ৱেভটো আমাৰ ফালে আছে। আৰু সজাগ আৰু আপোনাৰ যোনবিলাক অলপ অধ্যয়ন কৰা, যোনবিলাকে সমাজ ব্যৱস্থাৰ প্ৰতি, ভৱিষ্যতৰ প্ৰতি কৰে, তেখেতলোকে কিন্তু কংগ্ৰেছক ভোট দিব। তো প্ৰথম কথা, জনগোষ্ঠী শব্দ অৰ্থটো তেখেতে বুজি পায় নে নাপায়? প্ৰথম মই তেখেতক সুধিব বিচাৰিছোঁ, জনগোষ্ঠীটো তেখেতে বুজি পায় নে নাপায়? আজি এইখন ভাৰতবৰ্ষত, এইখন অসমত প্ৰতিটো জাতি জনগোষ্ঠীক একেলগত লৈ কোনোবা এখন চৰকাৰে যদি উন্নয়ন কৰিছে, সেইখনে হৈছে একমাত্ৰ ভাৰতীয় জনতা পাৰ্টি। আমি আপোনাক ক'ব বিচাৰিছোঁ যে আপুনি যিকোনো এটা কথা কওক, আমি তথ্যভিত্তিক কথা ক'ব, আপুনি আমাক কওক, আমি আপোনালোকক প্ৰশ্ন উত্তৰ দিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ। আমি ক'ব বিচাৰিছোঁ, আজি চাহ জনজাতি ৰাইজৰ কাৰণে এইখন চৰকাৰে আজি দীৰ্ঘদিনীয়াৰ যিটো সমস্যা, যিটো মাটি পতা সমস্যা, ইতিমধ্যে সমাধান কৰাৰ কাৰণে 3,33,486টা পৰিয়ালক পতা দিবলৈ সক্ষম হৈছে। যোৱা সময়ছোৱাত মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীৰ সময়ত 800খন চাহ বাগিচাৰ কাৰণে পকীকৰণৰ কাৰণে 1 কোটি টকাকৈ অনুদান কৰিছে। শেহতীয়াকৈ মাননীয় দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত পুনৰ 1 কোটি টকাকৈ অনুমোদন আগবঢ়াইছে। আৰু আমি যদি এতিয়া কওঁ, চাহ জনগোষ্ঠীৰ ৰাইজৰ কাৰণে কোনো কালে কেতিয়াও নকৰা 118খন মডেল হাইস্কুল স্থাপন কৰিবৰ কাৰণে সক্ষম হৈছে। আমি প্ৰথমে ক'ব বিচাৰিছোঁ, আমি কাৰো লগত আমাৰ শত্ৰুতা নাই, মিত্ৰতাও নাই। বিজেপি কৰক, কংগ্ৰেছ কৰক, এজেপি যিয়ে নহওক, প্ৰতিজন ব্যক্তি হ'ল আমাৰ অসমৰ থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰ লোকে অসমীয়া। কিন্তু আমি দেখিছোঁ এজন ব্যক্তিয়ে কথা কৈ থাকোঁতে আনসকলে হাত চাপ মাৰি পৰিৱেশটো হুলস্থুল গৈছে। গতিকে এই বস্তুটো কৰিব নালাগে। 2 নম্বৰ কথা কৈছোঁ যে একেজন মানুহে বাৰে বাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি থকাতকৈ নতুন প্ৰজন্ম, নতুন দল, নতুন শাসক, নতুন মুখৰ আমি চাব বিচাৰোঁ। যিহেতু আপুনি চাব, যেতিয়াৰ পৰা এই ৰাজনৈতিক বিষয়বস্তুবোৰ আহিলে তেতিয়ালৈকে আমি ইয়াতে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে আহি কৈছিলে যে বিদেশী, যেতিয়া বিজেপি শাসনলৈ আহিব বিদেশীয়ে পালিত পোলা মেলি যাবগৈ লাগিব। কেইজন বিদেশী গ'ল আমি তেওঁলোকক আমি জানিব বিচাৰিছোঁ। বিদেশী কেইজন খেলিলে আজিলৈকে? 6 জনগোষ্ঠী জনজাতিকৰণৰ কংগ্ৰেছে যিটো ব্যৱস্থা কৰি গৈছিলে আমাৰ বিধানসভাত, সেই মেয়ৰ পাছ খুলি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1 ষ্টেপ আগুৱাই নি এতিয়া নতুনকৈ এটা প্ৰস্তাৱ আমাৰ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিবলৈ যা যোগাৰ কৰিছে। আৰু তেওঁ আশ্বাস দিছে যে অতি সোনকালে 6 জনগোষ্ঠী জনজাতিকৰণ হ'ব। এইটো কংগ্ৰেছে এটা মেয়ৰ পাছ লগাই থৈ গৈছিলে। সেই মেয়ৰ পাছ খুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা নতুন ধাৰাত এই গোটেই বস্তুটো লৈ গৈছে। আৰু অসমৰ ৰাইজ আশাবাদী, এইটো হ'বই, এই ডিমাণ্ডটো পূৰা হ'ব। ইয়াৰ উপৰিও মই ক'বলৈ বিচাৰিছোঁ, আমাৰ ঋণ লোৱাৰ কথা আমাৰ এজেপি দলৰ এজনে কৈছে। এজেপি দলৰ প্ৰতিনিধিজনক মই ক'ব বিচাৰোঁ, তেওঁলোকে যিটো দলৰ লগত এতিয়া বন্ধুত্ব কৰিছে কংগ্ৰেছ, সেই কংগ্ৰেছৰ এখন চৰকাৰ চলি আছে কৰ্ণাটকত। আজিৰ ডেটত হায়েষ্ট যদি কোনোবা ঋণত পুত গৈ আছে, কৰ্ণাটকৰ সেইখন চৰকাৰ। আপোনালোকে বিজেপিক সেই কুৱেশ্যনটো সোধাৰ আগতে ৰাহুল গান্ধী ডাঙৰীয়াক, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক সুধিব দিয়ক যে আপোনালোকৰ কংগ্ৰেছৰ শাসিত ৰাজ্যকেইখনে কিয় ঋণ লৈ আছে। যদি তেওঁলোকে ঋণ লৈছে, আমি ল'ব পাৰোঁ। আমাৰ আৰু তেওঁ এটা ভুল তথ্য দি আছে, GDPৰ 20%লৈকে আমি ঋণ ল'ব পাৰোঁ। অসমৰ GDPৰ এতিয়াও 15%হে আমি ঋণ লৈ আছোঁ। 20%লৈকে আমি যাব পাৰোঁ, আৰু 5% আমাৰ বাকী আছে। তাৰ উপৰিও অসমৰ এই ঋণৰ পৰা আমি মেডিকেল কলেজ বনাইছে, আমাৰ দলং বনাইছে, আমি এইবিলাক ৰাইজৰ মাজত আমি বিলাই দিয়া নাই। তাৰ এইবিলাকে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাম হৈছে, যাৰ ফলত আমাৰ ভৱিষ্যত প্ৰজন্মটো সুৰক্ষিত হ'ব, আমাৰ বিকশিত অসমৰ যিটো আমাৰ লক্ষ্য সেইটো পূৰণ হ'ব। আজি প্ৰতিখন জিলাতে মেডিকেল কলেজ হৈ আছে। ব্ৰহ্মপুত্ৰৰ ওপৰত যোৱা বিগত 70 বছৰত 3খন দলং হৈছিলে, এতিয়া বিগত 10 বছৰত 5খন দলং হ'ল। আজি গহপুৰৰ পৰা নুমলীগড়লৈকে 18,000 কোটি টকাৰে
এটা আণ্ডাৰগ্ৰাউণ্ড টানেল হ'বলৈ গৈ আছে। সেইটো অসমৰ মানুহে কেতিয়াবা ভাবিব পাৰিছিলে নেকি? কাজিৰঙাৰ ওপৰেদি এলিভেটেড কৰিডৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰি থৈ গ'ল। সেইটো আমাৰ ৰাইজে কেতিয়াবা ভাবিব পাৰিছিলে নেকি? আৰু দেখিব আপোনালোকে নেক্সট চৰকাৰৰ দিনত বুলেট ট্ৰেইনো দেখিব আমাৰ ইয়াত। প্ৰথমে ক'ব বিচাৰিছোঁ যে জাতি মাটি ভেটিৰ কথা ৰক্ষাৰ কথা কৈ যিখন চৰকাৰে আজি আহিলে, সেই চৰকাৰখনে আজি জাতিও বিক্ৰী কৰিলে, মাটিও বিক্ৰী কৰিলে, ভেটিও বিক্ৰী কৰিলে। আজি এই চৰকাৰখন আদানী আম্বানীৰ হাতত আজি এই চৰকাৰখনে আঁঠু ল'লে। আৰু এটা কথা উন্নয়নৰ কথা কৈছে। আজি তেওঁলোকে কংগ্ৰেছৰ শাসনৰ দিনত কংগ্ৰেছৰ চৰকাৰে নিৰ্মাণ কৰা সকলো বস্তু বিক্ৰী 10 বছৰতে শেষ কৰি দিলে। আজি তেওঁলোকে উন্নয়নৰ কথা কয়, আজি সামগ্ৰিক উন্নয়নৰ কথা কয়। আজি অসমত 9,000খন স্কুল তেওঁলোকে ডাঙৰ ডাঙৰ তলা মাৰি দিলে। আজি তেওঁলোকে উন্নয়নৰ কথা কয়। আজি তেওঁলোকে মাত্ৰ তেওঁলোকে টুল গেটত বনোৱাৰ বাহিৰে, টুল গেট নিৰ্মাণ কৰাৰ বাহিৰে এইখন চৰকাৰে আৰু অসমক একো দিব নোৱাৰে। আৰু এটা কথা আজি মই বিজেপিসকলক একেবাৰে প্ৰশ্ন কৰিব বিচাৰিছোঁ, তেওঁলোকে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাৰীক আৰু কিমান দিন ৰক্ষণাবেক্ষণ দি থাকিব, কিমান দিন ৰক্ষণাবেক্ষণ দি থাকিব? আৰু এটা কথা আমাৰ আৰু তেওঁলোকে হিন্দু ৰক্ষাৰ কথা কয়, তেওঁলোকে এইখন চৰকাৰে আটাইতকৈ বেছি আমাৰ অসমৰ মন্ত্ৰী আমোলাই আজি গৰু চুৰ কৰে। এখন চৰকাৰ উন্নয়নৰ চৰকাৰ নহয়। এটা কথা স্পষ্ট কথা, যোৱা 15 বছৰ কংগ্ৰেছৰ শাসনৰ তুলনাত বিজেপিয়ে যথেষ্ট কাম কৰিছে, এইটো স্পষ্ট কথা। আৰু বিৰোধী দুবলে আকৌ 26তো বিজেপি চৰকাৰে আহিব। কিন্তু এনেকুৱা নহয় যে বিজেপিয়ে সাংঘাতিক কিবা কাম কৰিছে। মই এটা দাতা দিব বিচাৰিছোঁ, শুনিব লাগিব। বেলেগ ৰাজ্যত এইবিলাক কাম কেতিয়াবাই হৈছে। এতিয়াও বানপানী, গৰাখহনীয়া সমস্যা, নিবনুৱা সমস্যা সমাধান কৰিবলৈ আছে। এইখিনি সমস্যা সমাধান হোৱা নাই। আৰু এই যে ৰাস্তা ঘাট দলং ঘাট বনাইছে, মই এটা আপোনালোকৰ ডাটা দিম। 2016 চনত ধাৰ আছিলে 42,992 টকা। এতিয়া বিজেপি 10 বছৰত হ'লগৈ প্ৰায় 1,90,000 কোটি টকা। আজি আমি জন্মৰ পৰাই 42,018 টকা আমি ধাৰৰ বোজা লৈ আছোঁ। গতিকে মই আপোনালোকৰ বিজেপিৰ কৰ্মীসকলক ক'ব খুজিছোঁ, আৰু কেৱল আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতেই ধাৰ ঋণলৈ প্ৰায় 80,000 কোটি টকা। 80,000 টকা অকল হিমন্ত বিশ্বৰ ধাৰ হ'ল। এতিয়া মই বিজেপি দলৰ কৰ্মীসকলক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনালোকে এনেকুৱা এজন মুখ্যমন্ত্ৰী দিব নোৱাৰেনে যিজনে ধাৰ নোলোৱাকৈ ৰাজ্য চলাব পাৰে? আৰু দুই নম্বৰ কথা, এতিয়া অসমত ৰেজিষ্ট্ৰেড নিবনুৱা সংখ্যা আছে 34 লাখ নিবনুৱা অসমত। এতিয়া বিজেপি চৰকাৰে কোন হ'ব? তেওঁলোকে প্ৰতিশ্ৰুতি দিছে যে বছৰেকত 2 লাখকৈ দিম বুলি। এতিয়া বিজেপি চৰকাৰে 1.5 লাখ নিবনুৱা সংস্থান দিছে। এইটো কথা ঠিক আছে, এই 1.5 লাখ নিবনুৱা কিন্তু যোগ্য লৈ পাইছে। এইটো বিজেপিয়ে মুখ্যমন্ত্ৰীয়ে ভাল কাম এটা কৰিছে, অন্ততঃ পাবৰ লগা লোৱাই কিন্তু চাকৰি বাকৰি পাইছে, এইটো সঁচা কথা। কিন্তু তেওঁলোকে 32,50,000 কেতিয়া চাকৰি দিব? আমাৰ বিৰোধীজনে কৈছে ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে কি কৰিছে, আৰু জাতি মাটি ভেটি যদি ৰক্ষা কৰিছে, আপোনালোকে শুনিলেহে কম। কিন্তু জাতি মাটি আৰু ভেটি যদি ৰক্ষা কৰিছে, কেৱল বিজেপি চৰকাৰখন নেতৃত্ব চৰকাৰখনে কৰিছে। আৰু মহিলাসকলৰ কথা বিগত 60 বছৰ পিছত যদি চিন্তা কৰিছে, কেৱল চিন্তা কৰিছে ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে চিন্তা কৰিছে। এই চৰকাৰখনে মহিলাসকলৰ সামাজিক উন্নয়ন আৰু স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে, আৰু মহিলাসকলক মূৰ দাঙি জীয়াই থকাৰ সুবিধা প্ৰদান কৰিছে। অকল আমাৰ তেখেতলোকে বহু কথা কৈছে, বিৰোধীয়ে বহু কথা কৈছে। এটা কথা নিশ্চিত হৈ থাকক, আগন্তুক 2026 বৰ্ষত আমাৰ ভাৰতীয় জনতা পাৰ্টী মিত্ৰ দলৰ জয় নিশ্চিত, 100% জয় নিশ্চিত। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে কেৱল আমাৰ অকল তেওঁলোকে কৈছে সাম্প্ৰদায়িকৰ কথা, কেৱল হিন্দুৰ কথা, তেনেকুৱা কথা নহয়। যদি তেনেকুৱাই চিন্তা কৰিলেহেঁতেন, অৰুণোদয় দিয়াৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া চিন্তা কৰিলেহেঁতেন, এয়া হিন্দু, এয়া মুছলিম, এয়া খ্ৰীষ্টিয়ান, এয়া এনেকুৱা, তেনে নকৰি কিন্তু সমপৰ্যায়
সমসাময়িকভাৱে আমাৰ আঁচনিবিলাক ৰূপায়ণ কৰিছে। আমাৰ বিৰোধীসকলৰ ইয়াত বহি থকা বিৰোধীসকলৰ আই মাতৃসকলে অৰুণোদয় আঁচনি লাভ কৰিছে। তেনে ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2014 চনত যেতিয়া প্ৰধানমন্ত্ৰী দায়িত্বভাৰ গ্ৰহণ কৰিছে আৰু তেতিয়াই আমাৰ মহিলা কন্যা সন্তানৰ কাৰণে চিন্তা কৰি বেটী বচাও বেটী পঢ়াও দৰে এখন সুন্দৰ অবিলাসী আঁচনি ৰূপায়ণ কৰিছে। এনেধৰণৰ বিভিন্ন ক্ষেত্ৰত এইখন চৰকাৰে আমাৰ জাতি মাটি ভেটি নিৰাপত্তা সুৰক্ষা মহিলাৰ সুৰক্ষা অৰ্থনৈতিকভাৱে সামাজিক সন্মান প্ৰদান কৰা সকলো ক্ষেত্ৰতে এইখন চৰকাৰে সন্মান প্ৰদান কৰিছে আৰু আগন্তুক দিনত আমাৰ ভাৰতীয় জনতা পাৰ্টি যে জয় নিশ্চিত। আজি বিৰোধীয়ে বিশেষকৈ মহিলা উদ্যমিতা আঁচনিকে ধৰি মহিলা উদ্যমিতা আঁচনি অৰুণোদয়কে ধৰি বিভিন্ন আঁচনিৰ প্ৰসংগ তেওঁলোকে উত্থাপন কৰিছে। সেইকাৰণে মহিলাই ভোট দিব বুলি কৈছে। মই বিশেষকৈ দল সংগঠনৰ ক্ষেত্ৰত আৰু মহিলা আছে, মই তেখেতসকলৰ ওচৰলৈ আহিব খুজিছোঁ। মই আপোনালোকৰ ওচৰলৈ আহিব খুজিছোঁ যে বিশেষকৈ বিজেপিয়ে দাবী কৰিছে যে মহিলাৰ কাৰণে যিসমূহ আঁচনি লৈছে তাৰ ভিত্তিতে অসমৰ মহিলাই ভোট দিব এবাৰ বিজেপিক। আপুনি কি কয়, পৰিচয়টো দি ক'ব। নমস্কাৰ, মই ডিব্ৰুগড় মহিলা শক্তিৰ সম্পাদিকা হয়। মই এইটোৱে ক'ব বিচাৰিছোঁ, হয় মহিলাক আঁচনি দিছে। কিমান দিছে? অৰুণোদয় আঁচনি দিছে 1250 টকা নে কি দিছে? মই নাই পোৱা, মই কোনো আঁচনিয়ে পোৱা নাই আজিলৈকে। আমাৰ যিসকল মহিলাই পঢ়ি শুনি লাখ টকা খৰচ কৰি 1250 টকাহে শেষত ল'বলগীয়া হৈছে নেকি? নে 1500 টকাহে ল'বলগীয়া হৈছে নেকি? আৰু বিশেষকৈ মই স্বাস্থ্য খণ্ডৰ কথা ক'ম, বিশেষকৈ আমাৰ ডিব্ৰুগড়ৰ যে ডিব্ৰুগড়ৰ স্বাস্থ্য খণ্ড উন্নতি হৈছে বুলি কৈছে, কিন্তু এগৰাকী অস্ত্ৰোপচাৰ কৰা মহিলাই এখন বিচনাত দুগৰাকীকৈ থয়। দুগৰাকীকৈ অপাৰেশ্যন কৰা মহিলাক এখন বিচনাত থোৱাৰ পিছত স্বাস্থ্য খণ্ড উন্নতি হৈছে বুলি ক'বনে? কেতিয়াও নহয়। আজি আপুনি আঁচনিৰ নামত 1250 টকা বা 2000 দিয়ক, কিন্তু আপোনাৰ তেলৰ দাম বাঢ়িছে, ঘৰৰ চাউলৰ দাম বাঢ়িছে, দাইলৰ দাম বাঢ়িছে। ইমানবোৰ বঢ়াৰ পিছত এখন ঘৰ 1250 টকা বা 1500 টকাই চলেনে? কেতিয়াও নচলে। হয়, বিজেপিয়ে ঢাক ঢোল বজাইছে উন্নয়নৰ, কিন্তু মই এয়া উন্নয়ন বুলি কেতিয়াও নেভাবোঁ। অলপ আগতে এজন ব্যক্তিয়ে কৈছে যে চাহ বাগিচা যিবিলাক ভূমি পটাৰ ক্ষেত্ৰত যিটো কৈছে যে আজি ভূমি দিয়াৰ ক্ষেত্ৰত অসমত 823 বাগানত আজি ভূমি পট্টা দিবলৈ আজি এইখন চৰকাৰে আগবাঢ়ি আহিছে। আৰু ইতিমধ্যে আপোনালোকে 6 তাৰিখে আপোনালোকে জানিব পাব যে মদাৰঘাট বাগানৰ পৰা তেওঁলোকে ভূমি পট্টা পাবলৈ সক্ষম হৈছে। আৰু মাত্ৰ তেওঁলোকৰ কাষ্ট চাৰ্টিফিকেটখন যদি হাতত পালে তেওঁলোকৰ অলৰেডি কাষ্ট চাৰ্টিফিকেট পাব। আজি মই অলপ আগতে চাৰ্কুল অফিচৰ লগত কথা পাতিছোঁ। অকল সেইটোৱে নহয়, চাহ বাগিচাত আজি 10টা বছৰত প্ৰত্যেক ৰাস্তাত আজি 1 কোটি কৰি ৰাস্তা আজি 1 কোটি কৰি আজি দিছে। মডেল হাই স্কুল হৈছে, মডেল LP স্কুল হৈছে, মডেল হাই স্কুল হৈছে, মডেল অংগনবাদী হৈছে, য'ত নেকি এইখিনি মুছলমানৰ ক্ষেত্ৰত অৱজ্ঞা কৰা হৈছে নেকি বৰ্তমান? মোৰ ক'বলগীয়া এটা কথা, মই ডিব্ৰুগড় গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলাৰ সভাপতি হিচাপে মই চৰকাৰলৈ এটা অনুৰোধ কৰোঁ, জানিব বিচাৰিছোঁ। এজন বক্তাই আগতে ক'লে যে খিলঞ্জীয়াৰ কাৰণে বা জনগোষ্ঠীৰ কাৰণে বহুত কিবা কিবি কৰিছে, কিন্তু পবিত্ৰ সদনত এই মুখ্যমন্ত্ৰীয়ে 5টা জনগোষ্ঠী গৰীয়া মৰীয়া দেশী জোলা আৰু ছয়দসকলক খিলঞ্জীয়া স্বীকৃতি দিছিলে। কিন্তু আজিলৈকে ইকনমিক চেঞ্চাছ কৰিলে, কিন্তু আজিলৈকে কোনো ধৰণৰ ইকনমিক চেঞ্চাছ নহ'ল। আৰু যিটো জিলাই আপোনাৰ পাতিলে কমিটি এখন কৰিলে, সেইখন কমিটিত জিলা কমিটিত ময়ো আছোঁ, কিন্তু আজিলৈকে একো নিদিলে, ইকনমিক চেঞ্চাছ একো নহ'ল। আজিলৈকে কিয় নহ'ল, কি কাৰণে নহ'ল? আমাক এটা অৱজ্ঞা কৰা হৈ আছে। আৰু ধৰ্মীয় মেৰুকৰণৰ প্ৰসংগত কি কয়? ধৰ্মীয় মেৰুকৰণ সেইটো ধৰি লওক আমি অৰাজনৈতিক সংগঠন, সেইটো বিষয় লৈ মই মাতিব নাযাওঁ। আৰু দ্বিতীয় কথা হৈছে আমি ইয়াত আমাৰ আপাৰ আছামত কোনো মিয়া বা তেনেকুৱা ধৰণৰ কোনো প্ৰব্লেমৰ কথা নাহে। আৰু 2 নম্বৰ কথা হ'ল 1971 চনৰ 24 মাৰ্চৰ আগত যিসকল আহিছে সেইসকল বাকী যিসকল পাছত আহিছে, বঙালী হওক, হিন্দু হওক, মুছলমান হওক, যি হওক, সকলোৱে বিদেশী যাব লাগিব, তাত আমাৰ একমত। কিন্তু কথাটো হ'ল আমাৰ ইকনমিক পেকেজো ঘোষণা নকৰিলে, আমাক একো এটা নিদিলে, আমাকতো অৱজ্ঞা কৰা হৈছে। আমি লাজ পাওঁ। মই জামিৰাত জন্মগ্ৰহণ কৰা বৰবৰুৱা জামিৰাৰ ল'ৰা বৰমুৱা, কিন্তু আমি লাজ পাওঁ। এই মিয়া কৈ যে আমাৰ কিছুমান মানুহ ডিপ্ৰাইভ হৈছে, সেইটো আমি খুব দুখ পাওঁ। মই বিজেপিৰ প্ৰথম কথা হয়, এটা মই প্ৰশ্ন আপোনালোকৰ বিৰোধী দললৈ এটা প্ৰশ্ন আমি কৰিব বিচাৰিছোঁ। ইয়াতে ধৰি লওক যিখিনি অভিযোগ তেওঁলোকে কৰিছে,
তাৰ আমি প্ৰত্যুত্তৰো দিছোঁ আৰু এটা প্ৰশ্ন সকলোলৈকে যে আজিৰ তাৰিখত চাওক বিৰোধীৰ হাতত কোনো ইছ্যু নাই তেওঁলোকৰ হাতত আছে অপপ্ৰচাৰ তেওঁলোকে কোনো তথ্য নথকাকৈ ধৰি লওক এটা ৰং ইনফৰ্মেশ্যন দিয়াটো তেওঁলোকৰ আজিৰ তাৰিখত মূল ৰাজনৈতিক ধৰি লওক দৰ্শন এজেণ্ডা তাৰপাছত আৰু এটা কথা যে আমি আৰু এটা কথা তেওঁলোকলৈ ক'ব বিচাৰিছোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এটা কনচেপ্ট আছে আমি অসমখনক কেনেকৈ আগুৱাই লৈ যাম আমাৰ জাতি মাটি ভেটি সুৰক্ষা আমি কেনেকৈ কৰিম অসমৰ অৰ্থনীতিৰ পৰা আৰম্ভ কৰি গোটেই কথাখিনিৰ ওপৰত আমাৰ এটা ধৰি লওক চাইণ্টিফিক কনচেপ্ট আছে কিন্তু বিৰোধীৰ হাতত তেওঁলোকৰ আমাৰ কাৰ্যকৰ্তাবিলাকক বা কৰ্মীসকলৰ কথা নকওঁ মই তেওঁলোকৰ নেতাৰ হাতত তেওঁলোকৰ ধৰি লওক কিবা কনচেপ্ট আছে নেকি অসমখনক আগুৱাই লৈ যাবৰ কাৰণে কোনো কনচেপ্ট নথকা কোনো ধাৰণা নথকা দলত পৰিণত হৈছে বিৰোধী দল আজিৰ তাৰিখত তেওঁলোকৰ কোনো ধাৰণা নাই কোনো ধৰি লওক স্থিতিও নাই আজিৰ তাৰিখত চাওক জনজাতিকৰণৰ কথাটো কৈছে বাৰে তেওঁলোকৰ হাতত জনজাতিকৰণৰ বিষয়টো আজিৰ তাৰিখত বিগত চৰকাৰৰ তুলনাত আজিৰ তাৰিখত এইখন চৰকাৰে একমাত্ৰ সদিচ্ছা প্ৰকাশ কৰি আজিৰ তাৰিখত জনজাতিকৰণ বিষয়টো ইমান সুন্দৰকৈ আগুৱাই নিছে সকলো জনগোষ্ঠীয় সংগঠন জাতীয় সংগঠনক লগত লৈ মাননীয় মুখ্যমন্ত্ৰীয়ে বিষয়টো আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছে সকলো জাতীয় সংগঠনৰ সৈতে তেওঁলোকে আমাৰ মুখ্যমন্ত্ৰী মহোদয় আলোচনাত বহিছে তাৰপাছত আৰু তেওঁলোকে এতিয়া চাহ বাগিচাৰ ধৰি লওক কি কয় উন্নয়নৰ কথাটো কৈছে যে চাহ বাগিচা আজিৰ তাৰিখত বিষয়টোৰ ওপৰততো আজিৰ তাৰিখত তেওঁলোকে কোৱা কোনো অধিকাৰে নাই বিশেষকৈ কংগ্ৰেছ বা বিৰোধী দলে উন্নয়নৰ বিষয়ত ধৰি লওক কি কয় বিজেপিক প্ৰশ্ন কৰাৰ আজিৰ তাৰিখত পৰিৱেশো নাই আৰু যুক্তিও নাই আৰু এটা অধিকাৰো নাই বুলি আমি দাবী কৰোঁ আমি কাকোৱে ভোট নিদিওঁ এবাৰ যেতিয়ালৈকে 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিব আমি ভোট মতকৈ আমি বৰ্জন কৰিম হৈ গ'ল চাওক ইয়াত 3-4টা দলৰ ৰাজনীতিক দল আছে প্ৰতিটো এজেপি বিকল্প কংগ্ৰেছ আহিলে কংগ্ৰেছ বিকল্প আমি বিজেপি চৰকাৰ দিছে যথেষ্ট দিছে কিন্তু আমি বিজেপি বা কি বিচাৰিছোঁ আমি ডিব্ৰুগড়বাসী হিচাপে আলফা আৰু ভাৰত চৰকাৰ সংঘাত সমাধান বিচাৰিছোঁ জুবিন গাৰ্গৰ মৃত্যু প্ৰকৃত ৰহস্য কি প্ৰকৃত কাৰণ ইয়াক বিচাৰিছোঁ আমি বিচাৰিছোঁ 6 জনগোষ্ঠী জনজাতিকৰণ আমি কেৱল চাউল দাইল আলু মাজত সীমাবদ্ধ হৈ থাকিব বিচৰা নাই ৰহমৰীয়া গৰাখনীয়াকে কেন্দ্ৰ কৰি ডিব্ৰুগড় মাথাউৰি দুৰ্যোগ এই দুৰ্যোগৰ সমাধান বিচাৰিছোঁ আৰু 10,000 টকা দি লাখপতি বুলি কোৱাতকৈ আমাৰ কথা হ'ল এই হিতাধিকাৰী সৃষ্টি কৰাতকৈ আমাৰ ডিব্ৰুগড়ত উদ্যোগ সৃষ্টি কৰক যিটো উদ্যোগত লাখ জনসাধাৰণ নিবনুৱা যুৱক যুৱতী তাত নিয়োজিত কৰি আমাৰ ডিব্ৰুগড় আমি নিজে উন্নতি কৰিছোঁ ভোট কাক দিব আপুনি মোৰ ভোট দিয়াৰ আগতে মই দুআষাৰ সামগ্ৰিকভাৱে কৈ ল'ব খুজিছোঁ সময় কওক আপুনি ভোট কাক দিব কিয় দিব নহয় কিন্তু আপুনি দুআষাৰ 1 মিনিট সময় আমি ৰাইজৰ ফালৰ পৰা দিব লাগিব মই ক'ব খুজিম আমি এখন চৰকাৰৰ পৰা সেয়া বিজেপিয়ে হওক সেয়া কংগ্ৰেছে হওক বা অন্যান্য মিত্ৰ দলৰ চৰকাৰে হওক আমি অসমীয়া ৰাইজে দুটা বস্তু একেবাৰে থুলমূলকৈ ক'ব খুজিলে দুটা বস্তু আমি বিচাৰিম সেয়া প্ৰথমটো হ'ল অসমীয়াৰ পৰিচয় আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষা হ'ব লাগিব যি চৰকাৰেই নাহক লাগিলে দ্বিতীয়টো হ'ল উন্নয়ন আমি সামগ্ৰিকভাৱে যদি ক'ব খোজোঁ বিজেপিয়ে কৈছে উন্নয়ন হৈছে বুলি কয় উন্নয়নমূলক কাম যথেষ্ট বিজেপিয়ে তুলনামূলকভাৱে কৰিছে মই সেইবিলাক খতিয়ান দিব নকওঁ বিজেপি দলৰ লোক আছে তেওঁলোকে কি উন্নয়ন কৰে তেওঁলোকে নিশ্চিতভাৱে ক'ব ইয়াৰ পিছতে মই ক'ব খুজিছোঁ বিজেপি চৰকাৰখন আহিছিলে জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি তেওঁলোকে কথা দিছিলে জাতি মাটি ৰক্ষা কৰাৰ ক্ষেত্ৰত আমি সৰ্বপ্ৰথমে ক'ব খুজিছোঁ মই মটক জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰোঁ মূলতে আহিব লাগিছিলে জনজাতিকৰণৰ যি কথা জনজাতিকৰণৰ ক্ষেত্ৰতো তেওঁলোকে যথেষ্ট কিছু কাম কৰিছে কিন্তু মূল যি জনজাতিকৰণ 6 জনগোষ্ঠীক জনজাতিকৰণৰ জৰিয়তে আমি কি বিচাৰিছিলোঁ জনজাতিকৰণৰ জৰিয়তে আমি বিচাৰিছিলোঁ ভূমিৰ অধিকাৰ মানে কি নাগালেণ্ডত যিদৰে আমি তাত নাগালেণ্ডত গৈ ভূমি ক্ৰয় কৰিব নোৱাৰোঁ ঠিক সেইদৰে অসমৰ ভূমিটো যাতে খিলঞ্জীয়াৰ ভূমিটো কোনো বহিৰাগতাই যাতে ভূমি ক্ৰয় কৰিব নোৱাৰে সেই অধিকাৰ আমি জনজাতিকৰণৰ জৰিয়তে বিচাৰিছিলোঁ আমি ৰাজনৈতিক অধিকাৰ বিচাৰিছিলোঁ যাতে আমি খিলঞ্জীয়া ভূমিপত্ৰই ৰাজনৈতিক অধিকাৰ সাব্যস্ত যাতে কৰিব ভূমিৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ বিচাৰিছে আপুনি কি কয় নহয় আচলতে বিজেপিৰ যিবিলাক পাৰ্টি আছে আমি যেতিয়া বক্তব্য দিওঁ তেওঁলোকে খুব চিঞৰে কিবা কৰে আচলতে এটা কথা হ'ল তেওঁলোকে মেনিফেষ্টত যিখিনি কথা আমাক অসমৰ ৰাইজে প্ৰতিশ্ৰুতি দিছিলে তেওঁলোকে কৈছিলে আমি কিয় ভোট দিছিলোঁ কংগ্ৰেছৰ দুৰ্নীতি অপৰাধ কিবা এৰাৰ কাৰণে আমি বিজেপিক আনিছিলোঁ আমি কি পালোঁ তেওঁলোকে কৈছিলে মূল্যবৃদ্ধি হ্ৰাস হ'ব তেওঁলোকে সুধিছোঁ মূল্যবৃদ্ধি হ্ৰাস কৰিলেনে পেট্ৰল ডিজেলৰ দাম হ্ৰাস কৰিলেনে ৰন্ধন গেছৰ দাম হ্ৰাস কৰিলেনে আৰু তেওঁলোকে যে এতিয়া 1250 টকা মহিলাসকলক দি আছে আচলতে তেওঁলোকে আজি যদি 10,000 মহিলা যদি তেওঁলোকে আঁচনি অন্তৰ্ভুক্ত কৰি আছে সেইটো কমাই কিনে 5,000 আনিব লাগে নে 20,000 আঁচনি বনাব লাগে আচলতে মানুহক দুখীয়া কৰিছে তেওঁলোকে ধনী কৰিছে আচল মূল প্ৰশ্ন উত্তৰ কিন্তু আমাক দিব লাগে এনেই চিঞৰি থাকি লাভ নাই জনজাতিকৰণৰ বিষয়টো তেওঁলোকে কৈছিলে 6 মাহৰ ভিতৰত শেষ কৰিম কিন্তু জনজাতিকৰণ বিষয়ৰ পৰা ৰাজনীতি হ'ল আৰু মৰাণ আৰু মটকক তেওঁলোকে কাউন্সিল দি আছে তাই সময়ত কাউন্সিল দি কিনে তেওঁলোকে অলপ পইচা দি কিনে
নিজৰ মাজত খোৱা কামত লাগি আছে। প্ৰতিটো জনগোষ্ঠীৰ 6টা জনগোষ্ঠীৰ প্ৰতিখন কাউন্সিলত কেলেংকাৰী চলি আছে, সেইবিলাক কথা নকয়। জুবিন গাৰ্গক 27 ছেপ্টেম্বৰত কৈছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, যদি জুবিন গাৰ্গক আমি ন্যায় দিব নোৱাৰোঁ আমাক ভোট নিদিব। তেওঁলোকে এতিয়া ক'ব লাগে যে জুবিন গাৰ্গক তেওঁলোকে ন্যায় দিব নে নিদিয়ে, এই বিষয়বিলাক কথা স্পষ্টকৈ ক'ব লাগে। এনেই চিঞৰি থাকি আমাক নিশ্চয় মই তেওঁলোকৰ ওচৰলৈ আহিছোঁ। বিজেপিয়ে উত্তৰ দিব আহিছোঁ। ইয়াৰ উত্তৰটো বিৰোধীয়ে সমালোচনা কৰিবই, ৰুলিং পাৰ্টিক সমালোচনা কৰিব, এইটো গোটেই ইণ্ডিয়াতে চলে। আমাৰ প্ৰথম কথাটো হৈছে আমি জাতি মাটি ভেটি ৰক্ষাৰ যিকেইটা কথা কৈছিলোঁ আৰু আমি বিজেপিয়ে সেই দিশত যথেষ্টখিনি কাম কৰিছে। তাৰ এটা প্ৰমাণ হৈছে আমাৰ বেদখল উচ্ছেদকৰণ। আজি 20 লাখ বিঘা মাটি বেদখল হৈ আছে বুলি আমাৰ সুপ্ৰিম কোৰ্টে জাজমেণ্ট দি থৈছে। এই 20 লাখ বিঘাৰ পৰা প্ৰায় 1.5 লাখ বিঘা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাষ্ট 5 বছৰত আমাৰ বেদখল মুক্ত কৰিলে। ইয়াৰ উপৰি কংগ্ৰেছৰ দিনত কাজিৰঙা গড়কেইটা মৰি শেষ হৈছিলে, সেইটো আমাৰ সম্পদ নহয় জানো? সেই গড় হত্যা আমি ৰোধ কৰিলোঁ, সেই গড় হত্যা আমি ৰোধ কৰিলোঁ, সেইটো আমাৰ সম্পদ নহয়? সেইটো জাতি মাটি ভেটি ৰক্ষা নহয়? আজি চাহ জনগোষ্ঠীক আমি মাটি পট্টা দিবলৈ গৈ আছোঁ। কাইলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে গোটেই অসমৰ গোটেইকেইটা বিধানসভা সমষ্টিত য'ত চাহ জনগোষ্ঠীৰ লোক আছে তাত মাটিৰ পট্টা বিতৰণ হ'ব। সেইটো কি খিলঞ্জীয়াৰ কাৰণে কাম কৰা হোৱা নাই? আৰু আমাৰ এই 1,60,000 যিটো চাকৰি দিলোঁ গণি মুখ্যমন্ত্ৰী ডাঙৰীয়াই, ৰাকেশ পালৰ দিনলৈ মনত পেলাওক তেওঁলোকে। ৰাকেশ পালে 40 লাখ 50 লাখ টকা লৈ চাকৰি দিছিলে কংগ্ৰেছৰ দিনত। কংগ্ৰেছৰ MLA মিনিষ্টাৰবিলাকৰ হাতৰ পৰা লিষ্ট যায়, চাকৰি কোনে কোনে পাব। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গণি খিলঞ্জীয়াই 1,60,000 লোকক মেধাৰ ভিত্তিত চাকৰি দিলে। ধন্যবাদ। প্ৰথমতে মই ক'ব বিচাৰোঁ যে ডিব্ৰুগড়বাসী হিচাপে এটা কালচাৰ, কংগ্ৰেছ কালচাৰ, বিজেপি কালচাৰ, ইয়াত যেতিয়া কথা কৈ আছে, যেনেকৈ অলপ আগতে কৈ গ'ল এজনে যে আমাৰ বাক স্বাধীনতা যোনটো আছে, আমাৰ যোনটো ফাণ্ডামেণ্টেল ৰাইট, আমাৰ সময় কম, আপুনি গড় হত্যা কথা ক'ব লাগিব। এইটো কথা ক'ব লৈছোঁ আমি যেনেকৈ কথাবিলাক শুনি আছোঁ, বহুত ডাঙৰ মানুহে কৈছে যে আপুনি যদি আপুনি বেছিকৈ কথা কয় আপুনি সেইখিনিহে জানিব যোনখিনি আপুনি জানে। যদি আপুনি কথাখিনি শুনে 2এটা নজনা কথাও জানিব। সেইকাৰণে মই আগতে কৈ লৈছোঁ এইটো এটা নেৰিভ যে গড় ৰোধ হৈছে। গড় মৰিছিলে আগতে, এতিয়া কম হৈছে, কিন্তু আমাৰ যদি মেডিয়া, মই মানিছোঁ ৰ'ব, আগলবাৰে ক'লোঁ আপোনালোকে যদি অলপ শুনে 2এটা নজনা কথাও জানিব, হয় নাই? এতিয়া আমাৰ হাতত মেডিয়া নাই, এতিয়া আমাৰ হাতত আপুনি জানো ছাত্ৰ আমাৰ ওচৰত নাই, বেয়া নাপাব। কিমান মৰিছে তাত তথ্য আজিলৈকে দিবলৈ নাই আৰু মানুহকো যাব নিদিয়ে। দ্বিতীয়তে উন্নয়নৰ যে কথাটো ক'লে, মই আপোনাৰ গ্ৰাফত নাযাওঁ, দুলেৰ সমষ্টিলৈ যাব। মোৰ তাত 3খনকৈ চৰকাৰী হস্পিটেল আছে। 2টা বজাৰ পিছত ফাৰ্মাচী বন্ধ, মানে মানুহ বেমাৰ হ'লে 2টা বজাৰ পিছত হ'ব নোৱাৰিব। 2টা বজাৰ পিছত ডক্তৰ নাই, আপোনাৰ এক্সিডেণ্ট 2টা বজাৰ পিছত হ'ব নোৱাৰিব। সেইটোৱে উন্নয়ন নি। শুনক, মই আপোনালোকে কওঁতে মই মাত মতা নাই, গড়ৰ কথা ক'লোঁ আপোনালোকে। দ্বিতীয়তে এইটো নাজানে চাগে, মই এটা আজি অসমবাসী ৰাইজৰ ওচৰত ইমান হাল্লা কৰিছে, মই সমগ্ৰ অসমবাসীক আজি অনুৰোধ জনাইছোঁ। 3,73,00,000 অসমৰ জনসংখ্যা আছে। আপোনালোকক কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ, 20 গৰাকী 10 গৰাকী ৰিটায়াৰ্ড IAS বা IPS আৰু 10 গৰাকী বুদ্ধিজীৱী যি বিচাৰিছে, যদি বিজেপি চৰকাৰ ভাল বুলি কয় 3,73,00,000 মানুহৰ ভিতৰত অকল 20 গৰাকী উলিয়াই দিয়ক অসমৰ পৰা। আপোনালোকে বাছি যোনবিলাকক বুদ্ধিজীৱী বুলি আপোনালোকে ক'ব পাৰে বা ৰিটায়াৰ্ড IAS বা IAS, মই কংগ্ৰেছ ত্যাগ দিম, সন্ন্যাস ল'ম ৰাজনীতিবা। ৰাজনৈতিক প্ৰেক্ষাপটৰ সম্পৰ্কত কি কয়? ৰাজনৈতিক প্ৰেক্ষাপটত আমাৰ এটা স্পষ্ট কথা, আপোনালোকে আমাৰ কথাবোৰ শুনিব। কাৰণ আমাৰ এটা কথা হ'ল কি, বৰ্তমান চৰকাৰে যি কাম কৰিছে আমি তাত সন্তুষ্ট যদিও, কিন্তু এতিয়া যিবোৰ কাম কৰাৰ পিছত কিন্তু আমাৰ তাতো দুখ আছে। আজি মেডিকেল কলেজ অসমৰ বিভিন্ন জেগাত হৈছে, কিন্তু ডক্তৰ পাবলৈ নাই, তাত ভাল যিখিনি আভ্যন্তৰীণ যিখিনি বস্তু মেচিনাৰী থাকিব লাগে তাত নাই। গতিকে এই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিয়ক, আগন্তুক যিখন নতুন চৰকাৰ আহিব তাত গুৰুত্ব দিয়ক। আৰু 6 জনগোষ্ঠীৰ ক্ষেত্ৰত যিবোৰ দলে এতিয়া ৰাজনৈতিকভাৱে যুদ্ধ কৰিব, তেখেতলোকে আমাৰ 6 জনগোষ্ঠীক আশ্বস্ত কৰক যে আমাক জনজাতি প্ৰকৃততে দিব নে নিদিয়ে। আৰু দ্বিতীয় কথাটো হ'ল, মই এই কথাখিনি ক'ব যাওঁতে আপোনালোকে AGP কংগ্ৰেছ বুলি নাভাবিব। গড় হত্যাৰ কথা বুলি ক'বলৈ যাওঁতে আজি ছমাহৰ আগত মধুপুৰত এটা গড় হত্যা কৰিছে। আপোনালোকে জিলা আয়ুক্ত আৰু বন সংমণ্ডলৰ বিষয়ে আপোনালোকে সুধিব, মিডিয়াত নাই ওলোৱা, কিন্তু হত্যা হৈছে। গতিকে
গড় হত্যাৰ লগত ৰাজনীতি নকৰিব। কিয় নহয়, গড় হত্যাটো যেতিয়া কংগ্ৰেছৰ দিনত গড় হত্যা হৈছিলে, কংগ্ৰেছে ভুক্তভোগী হৈছে, কংগ্ৰেছ ভুক্তভোগী হৈছে। আমি কংগ্ৰেছ ছাপোৰ্ট, AJP BJP ছাপোৰ্ট বুলি নহয়, কিন্তু যিবোৰ আন্তঃগাঁথনি আজিলৈকে কিন্তু উন্নতি হোৱা নাই। বিল্ডিং বনিছে, বিল্ডিং হৈছে, আন্তঃগাঁথনি হোৱা নাই। গতিকে আপোনালোকে এইটো মানি ল'ব লাগিব আৰু আত্মশুধৰণি হওক। মই আপোনাক কৈছোঁ 2014 চনৰ আগৰ অসমৰ পৰিৱেশ চাব, আজিৰ পৰিৱেশ চাওক, টেৰৰিজিম একদম খতম, ঠিক আছে। 2 নম্বৰ কথা, আমাৰ BJP দলৰ এটা উদ্দেশ্য আছে। আমি 2047লৈকে নৰেন্দ্ৰ মোদী যে প্লেন কৰি থৈছে, এটা ষ্ট্ৰেটেজিক প্লেনত আমি চলি আছোঁ। আজি তেখেতলোকে এইটো কিয় নকয় যে নাৰ্বু ফাৰ কাৰখানা যে ইমান যে আন্দোলন কৰিলে 12,000 কোটি টকা দেখিলে দেখি পোৱা নাই, ছেমি কণ্ডাক্টৰ বঢ়াইলে দেখি পোৱা নাই, কাগজ কলৰ কথা কৈ থাকে। আজি ELF কৰিলে মৰণত দেখি পোৱা নাই, ডিব্ৰুগড়ত এখন কেঞ্চাৰ হস্পিটেল দেখি পোৱা নাই, ডিব্ৰুগড় লোকেল বানপানীক এটা অল্টাৰনেটিভ ব্ৰেণ্ড বনাইছে দেখি পোৱা নাই। আৰু কংগ্ৰেছৰ দিনত কয়, আমাৰ BJP দিনত DBT ডাইৰেক্ট বেংক ট্ৰেন্সফাৰ, অৰুণোদয় হওক। আজি আমাৰ ওচৰত যদি কোনোবাই ৰেচন কাৰ্ডখন বিচাৰে, আমি জাষ্ট কোৱাৰ লগে লগে ৰেচন কাৰ্ড বনি যায়, আয়ুষ্মান কাৰ্ড বনি যায়। আপুনি শুনক, ইনফ্ৰাষ্ট্ৰাকচাৰ মহিলাৰ আৰু এটা কথা কৈছোঁ ন, আৰু বিজেপিক ক'বলৈ দিয়া নাই। ৰ'ব, আদানী আম্বানীৰ কথা কয়, অসমীয়া জাতিয়ে যদি আদানী আম্বানী বনাব পৰা নাই, আমাৰ গাত দুখ হয়। যদি বিজেপি মহিলাৰ সম্পৰ্কে বিশেষভাৱে আপুনি মহিলাৰ কথা ক'ব বিচাৰিছে, মই ক'ব বিচাৰোঁ, যদি মহিলাসকল যদি আজি সন্মান পাইছে, সেইটো বিজেপি চৰকাৰে দিছে, সেইটো আমি স্বীকাৰ কৰিব লাগিব। কাৰণ ইয়াত আমাৰ বিৰোধী দলৰ দলপতি মহিলাগৰাকীয়ে কৈছে যে আমাক 10,000 টকা দিছে, তাৰমানে বাইদেউগৰাকীও 10,000 টকা পাইছে। এগৰাকী দুখীয়া মহিলাক আপুনি সুধিব সেই 10,000 টকাৰ মূল্য। মানুহে কয় অৰুণোদয়টো মহিলা সন্মান দিছে, আজি 10,000 টকা বা আমাৰ যিটো অৰুণোদয়ৰ কথা তেখেতে কৈছে, এগৰাকী বিধৱা মহিলাৰ দুখৰ কথা যোনে অনুভৱ কৰিব পাৰে, সেই মহিলাগৰাকী বুজি পায় 12,050 টকাৰ মূল্য। মই বিশেষকৈ নকওঁ, মই চাবুৱা লাহৰৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ। একমাত্ৰ কথা, যেনেকৈ কথা কয় ঝুকেগা নেহি চালা পুষ্পাত এটা ডায়লগ আছে, সেই ক্ষেত্ৰত আমি এইখিনি চেগতে ক'ব বিচাৰোঁ, ভাৰতীয় জনতা পাৰ্টী চাবুৱা লাহৰ সমষ্টিত থাকিব। আৰু আমি এই জিকাৰ যোগেদি আগন্তুক যি উন্নয়নমূলক কাম আছে, ইয়াৰ উন্নয়নৰ ধাৰা বিন্দু হাজৰিকাৰ যোগেদি আৰু বৈ থাকিব। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে। আৰু এনেধৰণৰ ভিডিঅ' নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰিব, লগতে এটা হাইপো কৰি দিব। তেতিয়া মানে আমাৰ সৰু চেনেলবিলাক উঠি অহাত বহুত সহায় হয়। ধন্যবাদ, আজিলৈ ইমানে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত।